নমস্কাৰ, এই মুহূৰ্তত আহি গৈছে ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত দিবলৈ হৈছে এটা বিগ ব্ৰেকিং নিউজ। ইণ্ডিয়াৰ বৈঠকত তিনিটা সংকল্প ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব ইণ্ডিয়া। সৰ্বসাধাৰণক লৈ হ'ব সমাৱেশ। জৰেগা ভাৰত জিতেগা ইণ্ডিয়া থিম নিৰ্ধাৰণ। পৰৱৰ্তী খবৰটি হৈছে অক্টোবৰৰ পৰা ইণ্ডিয়াৰ সকলো নেতাই ভাৰতৰ সকলো ৰাজ্যত ঐক্যবদ্ধভাৱে নিৰ্বাচনৰ প্ৰচাৰ চলাব, সীতাৰাম য়েচুৰীয়ে জনাই দিলে। অক্টোবৰৰ পৰা ইণ্ডিয়াৰ সকলো নেতাই ভাৰতৰ সকলো ৰাজ্যত ঐক্যবদ্ধভাৱে নিৰ্বাচনী প্ৰচাৰ চলাব। পৰৱৰ্তী খবৰটি হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণত অংগক্ষতৰ অভিযোগ। 2 ছেপ্টেম্বৰ শনিবাৰে 12 ঘণ্টীয়া অবিভক্ত বৰপেটা জিলা বন্ধৰ আহ্বান আছো। পৰৱৰ্তী খবৰটি হৈছে KMSৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াক আটক, লগতে আটক কৰিছে আন কেইবাজনো সদস্যক। শিলহাক প্ৰতিবাদকাৰীৰ সৈতে যোগ দিছিল KMSৰ সম্পাদকগৰাকীয়ে। KMSৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াক আটক, লগতে আটক কৰিছে আন কেইবাজনো সদস্য। শিলহাকৰ প্ৰতিবাদকাৰীৰ সৈতে যোগ দিছিল KMSৰ সদস্যকেইগৰাকী। পৰৱৰ্তী খবৰটি হৈছে আন্দোলন ভালদৰে হ'ব লাগে, আন্দোলনৰ নামত কাপোৰ কানি খুলি দিব নালাগে। বিজেপি সভাপতি ভৱেশ কলিতাই এনেদৰে মন্তব্য কৰিছে। পৰৱৰ্তী খবৰটো হৈছে হিডেনবাৰ্গে পুনৰ উদঙালে আদানীৰ জালিয়াতি, দেশৰ ৰাজনীতি তল ওপৰ, আদানী গোষ্ঠীৰ শ্বেয়াৰ বজাৰৰ পতন। পৰৱৰ্তী খবৰটো হৈছে ইলাখীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত 4 জন। তীব্ৰবেগী 2খন KTM বাইকৰ মুখামুখি সংঘৰ্ষ, দুৰ্ঘটনাত থিতাতে নিহত 4গৰাকী বাইক আৰোহী। যুৱক হাজিপাৰা বৰকাপ্তানি পথত সংঘটিত হয় এই দুৰ্ঘটনাটো। পৰৱৰ্তী খবৰটি হৈছে শিলহাকৰ উচ্ছেদক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য, আমি ৰাইজৰ সৈতে কথা পাতি উচ্ছেদ কৰিছো। 3 দিন ধৰি আলোচনা হৈছে ৰাইজৰ সৈতে। মুখ্যমন্ত্ৰীয়ে এইবাৰ এনেদৰে মন্তব্য। শিলহাকৰ উচ্ছেদক লৈ